সো হে গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PK লাৰ্ণিং পইণ্ট আছামিছলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 100+ পৰীক্ষাত সাধাৰণতে আহি থকা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰ। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়? 1973 চনত। কিমান চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল? উত্তৰ 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ শিৱসাগৰত। অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। বৰ্তমান অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 7খন। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে? উত্তৰ পঞ্চৰত্ন আৰু যোগীঘোপা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1449 চনত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1489 চনত। প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? উত্তৰ 1935 চনৰ 10 মাৰ্চত। প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 3 ছেপ্টেম্বৰ। অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়? ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল? উত্তৰ 1966 চনত। আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? পুৰন্দৰ সিংহ। কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? 1826 চনত 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল আৰু এই ইয়াণ্ডাবু সন্ধি মানসকল আৰু ইংৰাজসকলৰ মাজত স্বাক্ষৰিত কৰা হৈছিল। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল? উত্তৰ বাঁহী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম অৰ্থাৎ কামৰূপলৈ আহিছিল? ভাস্কৰ বৰ্মন। আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফা 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? 1253 চনত। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল 1671 চনত। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰ উদয়াদিত্য সিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ ৰামসিংহ। মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? 1921 চনত আৰু বৰ্তমানৰ চন হৈছে 2021 চন, অৰ্থাৎ আজিৰ পৰা 100 বছৰ আগত মহাত্মা গান্ধী অসমলৈ আহিছিল। প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি? বনফুল আৰু ইয়াৰ লেখক আছিল যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি?
উত্তৰ মৃত্যুঞ্জয়। আৰু ইয়াৰ লেখক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া স্নাতক কোন? উত্তৰ আনন্দৰাম বৰুৱা। ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি? উত্তৰ কাৰ্বি আংলাং। ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল? 2007 চনত। গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কাৰ্বি আংলাং জিলাত। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ যোৰহাট জিলাত। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? উত্তৰ চক্ৰশিলা। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1970 চনত। অসমৰ কোনখন চহৰক মানচেষ্টাৰ অৱ আছাম বুলি কোৱা হয়? উত্তৰ শুৱালকুছি। এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমত ক'ত অৱস্থিত? জাগিৰোডত। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল? উত্তৰ 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। অসমৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ 14। অসমত ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ 7। লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? অসম সাহিত্য সভা 1931 চনত। অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰাইয়ে বাওধান হাই কোনে পৰিচালনা কৰিছিল? উত্তৰ জানু বৰুৱা। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? উত্তৰ 2.39%। শংকৰদেৱে ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? উত্তৰ ব্ৰজাৱলী। পথৰু ঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1894 চনৰ 28 জানুৱাৰীত। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? উত্তৰ তৰুণৰাম ফুকন। আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ স্বৰ্গদেউ চাওলুং চুকাফা। অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ যোৰহাট। স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল? উত্তৰ পুষ্পলতা দাস। কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ প্ৰমত্ত সিংহ। অসম সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? উত্তৰ দেৱেন্দ্ৰনাথ বেজবৰুৱা। কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ গোমধৰ কোঁৱৰ। ইণ্ডিয়ান এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন? ডক্টৰ সঞ্জীৱ বৰুৱা। কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তান অৰ্থাৎ বৰ্তমান বাংলাদেশৰ লগত চামিল কৰা হৈছিল? উত্তৰ চিলেট জিলা নামৰ জিলাখনক বৰ্তমান বাংলাদেশৰ লগত চামিল কৰা হৈছে অসমৰ পৰা কাটি নি। কনকলতা বৰুৱা কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল? উত্তৰ ভাৰতীয় আন্দোলনত। পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত? ভাৰত আৰু ম্যানমাৰ। অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়? পঞ্চতীৰ্থ হাজো। আহোমসকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল? উত্তৰ চৰাইদেউ। আহোমসকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত? যোৰহাট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 430 বৰ্গ কিলোমিটাৰ। অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে? উত্তৰ কাৰ্বি আংলাং। পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ শিৱসাগৰ।
ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? উত্তৰ 1992 চনত। মেডাম মে ফি কেতিয়া পালন কৰা হয়? উত্তৰ 31 জানুৱাৰী। অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 1 অক্টোবৰ। বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1952 চনত। অসমীয়া বোলছবিৰ শকুন্তলা কোনে পৰিচালনা কৰিছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবিখনৰ নাম কি? ইন্দ্ৰমালতী। ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল? 1939 চনত। লাচিত দিৱস কেতিয়া পালন কৰা হয়? 24 নৱেম্বৰত। অসম দিৱস কেতিয়া পালন কৰা হয়? 2 ডিচেম্বৰ। আৰু বন্ধুসকল, আপোনালোকক জনাওঁ যে এই প্ৰশ্নটো কেইবাবাৰো পৰীক্ষাত সোধা হৈছিলে। অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছিল? বৰ্তমানে বৰপেটা, নলবাৰী আৰু কামৰূপ এই তিনিখন ঠাইৰ পৰা কিছু অংশ কাটি নি বাক্সা জিলা গঠন কৰা হৈছিল। পোনপ্ৰথমে কোনে অসমীয়া লৈ ৰামায়ণ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে। পোনপ্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল? ৰাম সৰস্বতীয়ে। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি আছিল? উত্তৰ মিৰি ৰচনা কৰিছিল? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱে। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ কীৰ্তন ঘোষা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ নামঘোষা। অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত? গোৱালপাৰা জিলাৰ মৰনাত অৱস্থিত। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? উত্তৰ যোৰহাট। অসমৰ কলেজ অৱ ফিচাৰিজ ছায়েন্স ক'ত অৱস্থিত? উত্তৰ ৰহা। ধলা শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? উত্তৰ লুইত। বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ খগেন মহন্ত। অসমৰ কোনখন ঠাইক সত্ৰনগৰী হিচাপে জনা যায়? উত্তৰ বৰপেটা। অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায়? উত্তৰ হাফলং। অসমৰ কোনখন চহৰক দ্য কালচাৰেল কেপিটেল অৱ আছাম বুলি কোৱা হয়? যোৰহাট। অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ জগন্নাথ বৰুৱা কলেজ, যোৰহাট। কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে? 2016 চনৰ 8 ছেপ্টেম্বৰত। অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰা হৈছে? মাজুলী। ইউনেস্কোৰ দ্বাৰা কেতিয়া কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হৈছিল? 1985 চনত। কিমান চনত BTC গঠন কৰা হৈছিল? 2003 চনত। নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলং জিলাত। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1568 চনত। শ্ৰী মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1596 চনত। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? 1682 চনত। ধন্যবাদ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।